নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে। আপোনালোকে চাই আছে আছামিজ মেথড আৰু মই লৈ আহিছোঁ আপোনালোকৰ আজিৰ দিনটোৰ ৰাশিফল। মেষ ৰাশি। বাহিৰত যেতিয়া আপুনি বাহিৰৰ হোটেল পোহাৰ অথবা বাহিৰৰ দোকানত আপুনি যেতিয়া যিকোনো খাদ্য গ্ৰহণ কৰে, তেতিয়া বিশেষকৈ আপুনি নিজৰ ওপৰত ধ্যান দিয়া প্ৰয়োজন, অৰ্থাৎ আপুনি আপোনাৰ খাদ্যৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। আপুনি যিকোনো কাৰণ অবিহনে চিন্তিত নহ'ব অথবা আপোনাৰ মানসিক কষ্ট বৃদ্ধি পাব পাৰে। আপোনাৰ ধন ক'ত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব, নহ'লে অদূৰ ভৱিষ্যতে সমস্যাৰ উদ্ভৱ হ'ব পাৰে। কামৰ চিন্তাই আপোনাৰ মগজুত বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে আপুনি পৰিয়াল বন্ধু বান্ধৱৰ বাবে সময় উলিয়াব নোৱাৰিব। আজি আপুনি প্ৰেমাস্পদৰ লগত নিজৰ জীৱনৰ সমস্যা ভাগ কৰিব বিচাৰিব যদিও তেখেতে নিজৰ সমস্যাৰ বিষয়ে কৈ আপোনাক বেছি চিন্তিত কৰি তোলাৰ সম্ভাৱনা আছে। আপুনি এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি মানুহে ইতিমধ্যে সফলতাৰ শিখৰ পাইছে। আপুনি এনেকুৱা মানুহৰ পৰাহে ভৱিষ্যতৰ আৰু আপোনাৰ ভালৰ বাবে উপদেশ গ্ৰহণ কৰক যি মানুহে ইতিমধ্যে সফলতাৰ চিৰি বগাব পাৰিছে। কথা বাৰ্তাত থকা আপোনাৰ কৌশলে আজি আপোনাৰ পক্ষত ভালদৰে কাম কৰাৰ সম্ভাৱনা আছে। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজৰ দূৰত্ব কোনোবা বাহিৰৰ ব্যক্তিয়ে দূৰত্ব বঢ়াবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপোনালোক দুয়োজনৰ মাজত থকা বুজাবুজিয়ে সকলো পৰিস্থিতি চম্ভালি ল'বলৈ সম্ভৱ কৰি তুলিব। বৃষ ৰাশি। মানসিকভাৱে আজি আপুনি যদিও অস্থিৰ থাকে, সেইবোৰ আপুনি অন্যৰ আগত ব্যৱহাৰ কৰোঁতে বা কথা পাতোঁতে সজাগ থাকিব। মা দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাবলৈ সম্ভৱ হ'ব। সন্ধিয়াৰ সময়খিনিত হঠাৎ লাভ কৰা কোনো ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখৰ এক বাতাবৰণ গঢ়ি তোলাৰ সম্ভাৱনা আছে। আজি আপোনাৰ হাঁহি আৰু আপোনাৰ আৱেগৰ কোনো অৰ্থ নাথাকিব। আপোনজনৰ অনুপস্থিতিত আপোনাৰ মনটো আজি উৰুঙা হৈ থাকিব পাৰে। আপোনাৰ কাম কৰাৰ শৈলী আপোনাৰ কিছুমান সহধৰ্মী অথবা সহকৰ্মীয়ে পচন্দ নকৰিব পাৰে। কিছুমানে আৰু আপোনাক এই বিষয়ে নক'বও পাৰে আৰু কিছুমানে আপোনাক এই বিষয়ে খুলি ক'বও পাৰে। আজি আপুনি ঘৰত বহি কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহে আপোনাক খং কৰিব পাৰে। সেয়েহে আপুনি ঘৰৰ মানুহৰ আগত আজি যিকোনো কথা কওঁতে সাৱধানে কওক, অৰ্থাৎ আপুনি ভাবি চিন্তিহে আজিৰ দিনটোত ঘৰৰ মানুহৰ আগত কথা ক'ব। আজি যদি আপোনাৰ নিজৰ জীৱনসংগীৰ সৰু সুৰা কথাসমূহক গুৰুত্ব প্ৰদান কৰি আপুনি মানসিকভাৱে অস্থিৰ হয়, তেতিয়াহ'লে চিন্তা কৰাৰ প্ৰয়োজন নাই। সৰু সুৰা কথা ভাবি আপুনি নিজকে মানসিকভাৱে অশান্তি প্ৰদান নকৰিব। ৰাশি। বহুত বেছি আনন্দ আৰু ৰোমাঞ্চকৰ ভংগীয়ে আপোনাৰ স্নায়ুতন্ত্ৰক ক্ষতি কৰিব পাৰে। আপোনাৰ ভাৱনাসমূহক নিয়ন্ত্ৰণ কৰক আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আজি আপোনাৰ মা দেউতাৰ পৰা উপদেশ লওক। মা দেউতাৰ যিকোনো এজনে আজিৰ দিনটোত আপোনাক পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক কথা শুনাব পাৰে। অৱশ্যে আপুনি এই কথাটো মনোযোগ দি শুনা দৰকাৰ, নহ'লে আপুনি ভৱিষ্যতত সমস্যাৰ সন্মুখীন হ'বও পাৰে। ঘৰৰ পৰিৱেশত অলপ সাল সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। আপুনি অকলে সিদ্ধান্ত লৈ যিকোনো কাম কৰাৰ পৰা বিৰত থাকক। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হ'ব পাৰে আৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে। দিনটোৰ শেষত আপুনি অধিক চিন্তিত নহ'ব, বিশ্ৰাম লওক আৰু নিজৰ স্বাস্থ্যক আৰাম দিয়ক। আজি আপুনি অফিচত পৰিৱেশ ভাল হোৱা আৰু কাম কাজৰ স্তৰত হোৱা শুধৰণি যেন অনুভৱ কৰিব। একো কামেই অসম্ভৱ নহয় যদি সেই কামৰ বাবে আপুনি মনত শক্তি গোটাই লৈছে, সেই কথা আপুনি আজি অনুভৱ কৰিব পাৰিব। আপুনি আজিৰ দিনটোত আপোনাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি সংবেদনশীল হওক। কৰ্কট ৰাশি। নিজকে সৃজনাত্মক কামৰ লগত জড়িত কৰক। আপোনাৰ এনেই বহি থকা কামে আপোনাক মানসিকভাৱে অশান্তি দিব পাৰে। অৱশ্যে আজিৰ দিনটোত আপোনাৰ আৰ্থিক স্থিতিত বহুত শুধৰণি অহাৰ সম্ভাৱনা আছে, কিন্তু পইচাক আপুনি পানীৰ দৰে অনবৰতে খৰচ কৰি নাথাকিব, নহ'লে আপোনাৰ গোটেই পৰিয়ালৰ আৰ্থিক যোজনাত বাধা আহিব পাৰে। আপোনাৰ সামাজিক জীৱনক আপুনি অৱহেলা নকৰিব। আপোনাৰ ব্যস্ত দিনযোৰাৰ পৰা অলপ সময় উলিয়াই নিজৰ পৰিয়ালৰ লগত কিবা অনুষ্ঠানৰ আয়োজনত হাতে কামে লাগি দিবলৈ আপুনি নাপাহৰিব। ইয়ে আপোনাৰ বোজা কাম কৰাৰ লগতে আপোনাৰ অসহজ স্বভাৱটোকো আঁতৰ কৰিব পাৰে।
আজি আপোনাৰ যিকোনো বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমাস্পদৰ বেয়া লাগিব পাৰে আৰু তেখেতে আপোনাৰ ওপৰত খং কৰিব পাৰে, যদিও আপোনালোকৰ মাজৰ বুজা বুজিয়ে সেয়া ঠিক কৰি তোলাৰ সম্ভাৱনা আছে। যিকোনো মানুহৰ লগত কথা পাতোঁতে আজিৰ দিনটোত আপুনি ধৈৰ্য আৰু সাৱধানে কথা পাতিব। খালী সময়ত আপুনি মোবাইলত ৱেব ছিৰিজ চাব পাৰে। আজি আপুনি জীৱনসংগীৰ লগত ঘূৰা ফুৰা কৰিবলৈ যাব পাৰে, যাতে আপুনি অলপ সতেজতা অনুভৱ কৰে। সিংহ ৰাশি, চকুৰ বেমাৰীসকল প্ৰদূষণ হোৱা ঠাইত যোৱাৰ পৰা সাৱধান হওক, কাৰণ ধোঁৱা চকুৰ বাবে হানিকাৰক। ধোঁৱা আৰু ধূলি চকুৰ বাবে হানিকাৰক। সৰু সৰু কণাবোৰে আপোনাৰ চকুক অধিক ক্ষতি কৰিব পাৰে। যদি সম্ভৱ হয় তেন্তে সূৰ্যৰ চোকা ৰশ্মিৰ পৰা চকু বচাই ৰাখক। বাকী থকা ধন আপুনি আজিৰ দিনটোত ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থাত আপুনি আজি টনকিয়াল হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ পৰা আজি আপুনি যিকোনো বিচৰা বস্তু পাব পাৰে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বৰ ভাল নাযাবও পাৰে। আপুনি যদি ব্যৱসায়ী, তেতিয়াহ'লে আপুনি আজি গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজিৰ দিনটো বহুত ভাল। আজি আপুনি নিজৰ লুকাই থকা যিকোনো বিশেষত্ব ব্যৱহাৰ কৰি দিনটো অধিক ধুনীয়া কৰি তুলিব পাৰে। আজিৰ দিনটোত আপোনাৰ জীৱনসংগীয়ে কৰা যিকোনো কামৰ বাবে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। কন্যা ৰাশি, বন্ধু অথবা সহকৰ্মীৰ স্বাৰ্থজড়িত ব্যৱহাৰে আপোনাক মানসিকভাৱে কষ্ট দিব পাৰে। অতিৰিক্ত ধন আপুনি কোনো কাৰণতে খৰচ নকৰিব। পঢ়া শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি মা দেউতাৰ খঙৰ চিকাৰ হ'ব পাৰে। আপুনি আপোনাৰ জীৱনৰ লগত যদি জীৱন বনোৱাৰ কাৰণে যদি আপুনি যুঁজি আছে, তেনেহ'লে আপুনি কেৱল যি কামৰ কাৰণে লাগি আছে সেই কামতেই গুৰুত্ব দিয়ক। অৱশ্যে আপোনাৰ জীৱনৰ লগতে আপোনাৰ স্বাস্থ্য সুৰক্ষাৰ বাবে খেলা ধূলা কৰাও সমানেই আৱশ্যক। আপুনি মা দেউতাক সুখী কৰিবলৈ আপোনাৰ দুয়ো কাম সমানে বৰ্তাই ৰাখিব লাগিব। আপোনাৰ প্ৰিয়জনৰ অবিহনে আজি আপুনি সময় অতিবাহিত কৰাত সমস্যা অনুভৱ কৰিব পাৰে। আজি আপোনাৰ লাভ হ'ব পাৰে যদিহে আপুনি একাগ্ৰতাৰে নিজৰ চিন্তাধাৰাসমূহ প্ৰকাশ কৰিব পাৰে আৰু যিকোনো ধৰণৰ কাম অতি সোনকালে কৰি সম্পূৰ্ণ কৰিব পাৰে। যদি আপুনি আজি যিকোনো বিবাদত ঘনীভূত হৈ যায়, তেনেহ'লে মতামত দিয়াৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ আজিৰ দিনটোত সমস্যাৰ সৃষ্টি হ'ব পাৰে। তুলা ৰাশি, আজি আপুনি বিশ্ৰাম লোৱাটো অত্যন্তই জৰুৰী, কাৰণ যোৱা কেইদিন ধৰি যদি আপুনি বহুত মানসিক হেঁচাৰ সন্মুখীন হৈছিল, তেনেহ'লে আজিৰ দিনটোত আপুনি জিৰণি লওক। নতুন গতিবিধি আৰু মনোৰঞ্জনৰ বাবে আপোনাৰ দিনটোত আজি আপুনি নতুন কিবা ফিল্ম চাব পাৰে। আজি অহা ধন আপোনাৰ হাতত ক্ষণস্থায়ী হোৱাৰ সম্ভাৱনা আছে। আপুনি ধন সঞ্চয় কৰোঁতে আপোনাৰ বহুত কষ্ট হয়, গতিকে সেই ধন খৰচ কৰোঁতেও আপুনি চিন্তা কৰিব। ঘৰৰ সদস্যৰ লগত আপুনি মিলি আজি যিকোনো ধৰণৰ ভাল কাম কৰিব পাৰে। আপোনাৰ প্ৰেমত আজি দুখৰ বৰষুণো হ'ব পাৰে, যি আপোনাক আহত কৰিব পাৰে। নিজৰ চেষ্টাক সঠিক দিশ দিয়ক আৰু আপোনাক ইয়াৰ বাবে অসাধাৰণ আৰু সফলতাৰে সম্বৰ্ধনা জনোৱা হ'বও পাৰে। আপোনাৰ অতীতৰ লগত জড়িত কোনো ব্যক্তিয়ে আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে, আৰু যাৰ ফলত হয়তো আজিৰ দিনটো আপোনাৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব। বৃশ্চিক ৰাশি, স্বাস্থ্যৰ ফালেদি চাবলৈ গ'লে আজিৰ দিনটো আপোনাৰ বহুত ভাল হ'ব। আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। নতুন আৰ্থিক চুক্তিয়ে আপোনাৰ আৰ্থিক সমস্যা দূৰ কৰিব পাৰে। আপুনি আপোনাৰ ভাৱনাক নিয়ন্ত্ৰিত কৰাত জটিলতাৰ সন্মুখীন হ'ব পাৰে, কিন্তু ওচৰে পাঁজৰে থকা লোকসকলৰ লগত কাজিয়া নকৰিব, নহ'লে নিসংগতাই খুলি খাব। বহুত কাম পৰি থকা স্বত্তেও আপুনি যদি আপোনাৰ সময়ৰ অভাৱৰ বাবে কৰিব পৰা নাই, সেয়া হয়তো আপুনি আজিৰ দিনটোত কৰিব পাৰিব। সহকৰ্মী আৰু জ্যেষ্ঠজনৰ পূৰ্ণ সহযোগিতাৰ বাবে আজি আপোনাৰ অফিচতো আপুনি কাম বহুত দ্ৰুতগতিত সম্পূৰ্ণ কৰিব পাৰিব। এই ৰাশিৰ জাতকসকলে আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল হ'ব। ধনুৰাশি, আপোনাৰ জীৱনক চিৰস্থায়ী বুলি নাভাবিব আৰু জীৱনৰ প্ৰতি সজাগতা বৃদ্ধি কৰক। আৰ্থিক নিৱেশৰ বাবে আজি বহুত ভাল দিন, কিন্তু উচিত পৰামৰ্শ অনুযায়ী আপুনি নিৱেশ কৰক। সামাজিক গতিবিধি আজি ৰোমাঞ্চকৰ হ'ব, কিন্তু আপুনি ৰহস্য যাতে বেলেগৰ আগত প্ৰকাশ নকৰিব। ধুনীয়া ফুল দি আজি আপুনি নিজৰ প্ৰেম আপোনাৰ প্ৰেমাস্পদৰ আগত প্ৰকাশ কৰিব পাৰে।
অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হ'ব। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজিৰ দিনটো ইমান ভাল নহ'ব। আপোনাৰ জীৱনসংগীয়ে যে আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপোনাৰ গুৰুত্ব কিমান। স্বাস্থ্য ভালে ৰাখিবৰ বাবে আপুনি আহাৰ গ্ৰহণ কৰাৰ সময়ত তাম অথবা সোণৰ চামুচ ব্যৱহাৰ কৰিব যদিহে সম্ভৱ হয়। মকৰ ৰাশি। কিছুমান মানুহে ভাবিব পাৰে যে আপুনি নতুন কিবা এটা শিকিবলৈ বহুত বেছি বয়সীয়াল হৈ গৈছে, কিন্তু এই কথাখিনি আপুনি আপোনাৰ মনৰ পৰা আঁতৰাই চলিব। আপুনি নিজৰ সক্ৰিয় আৰু চোকা মগজুৰ বাবে যিকোনো কথা সোনকালে আহৰণ কৰিব পাৰে। আপুনি আৰ্থিক লেনদেনত ফচাৰ পৰা সাৱধানে থাকক। আজিৰ দিনটোত আপুনি আৰ্থিক লেনদেন কৰোঁতে সাৱধান হওক। প্ৰেম মিলাপ্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা বৃদ্ধি হ'ব। আপুনি নিজৰ প্ৰিয়জনক নিজৰ পৰিস্থিতি বুজাবলৈ গৈ অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপুনি তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি সেই কাম কৰাত সম্পূৰ্ণৰূপে সক্ষম নহ'ব। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি শুনি বা চাকৰি কৰি আছে, তেতিয়াহ'লে আজি আপুনি খালী সময়ত ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰে। কথা পাতি থাকোঁতেই আপুনি আজি ভাৱত বিভোৰ হৈ যাবও পাৰে। প্ৰিয়জনৰ জন্মদিন পাহৰি যোৱাৰ বাবে আপোনাৰ জীৱনসংগীৰ মাজত আজি কাজিয়া হোৱাৰ সম্ভাৱনা আছে, কিন্তু বহু বাদ বিতণ্ডা হ'লেও শেষত সকলো ঠিক হৈ যোৱাৰো সম্ভাৱনা আছে। কুম্ভ ৰাশি। আপোনাৰ মুড সলনি কৰিবৰ বাবে সামাজিক মিলাপ্ৰীতিৰ সহায় লওক। কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সম্ভৱ হ'ব। সন্ধিয়াৰ সময়ত আপোনাৰ জীৱনসংগীৰ লগত বাহিৰত আপুনি খানা খাবলৈ যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আপোনাক আনন্দিত কৰি তুলিব। যদি আজি আপুনি ডেটত গৈ আছে, তেন্তে বিবাদিত বিষয়সমূহ আলোচনা কৰাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ সমস্যাৰ সৃষ্টি বেছিকৈ হ'ব পাৰে। অফিচত আজি আপুনি এনেকুৱা যিকোনো কাম পাব পাৰে যি কাম আপুনি আগৰে পৰা কৰিবলৈ বিচাৰি আছিল। আজি আপোনাৰ জীৱনসংগী আপোনাক ছাৰপ্ৰাইজ দিব পাৰে। আপোনাৰ সকলো কাম এৰি আজি আপুনি তেখেতৰ লগত সময় অতিবাহিত কৰিব পাৰে। যদি আপোনাৰ জীৱনসংগীৰ অসুস্থ স্বাস্থ্যৰ বাবে আপোনাৰ কাৰোবাৰ লগত দেখা কৰাৰ পৰিকল্পনা বাতিল হৈ যায়, তেন্তে চিন্তা নকৰিব, আপোনালোক দুয়োজনে একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব। মীন ৰাশি। আকাশত ধোঁৱাচাং পাতি আপুনি অবাবত সময় খৰচ নকৰিব। ভাল কামত আপুনি সময় দিব আৰু নিজৰ শক্তি আৰু সামৰ্থ্যসমূহ খৰচ কৰিব। পইচাৰ নাটনি আজি ঘৰত কোলাহলৰ সৃষ্টি কৰিব পাৰে। এনেকুৱা স্থিতিত ঘৰৰ মানুহৰ লগত বিচাৰ বিবেচনাৰে কথা পাতিব আৰু ঘৰৰ জ্যেষ্ঠজনৰ পৰামৰ্শ ল'ব। জ্যেষ্ঠজন আৰু আপোনাৰ যিকোনো বন্ধুৰ লগত অপ্ৰয়োজনীয় কথা বতৰাৰ পৰা আপুনি বিৰত থাকিব। আপোনাৰ প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেকমেইল কৰাৰ পৰা বিৰত থাকক। আপুনি যদি কৰ্মক্ষেত্ৰত ভাল ফল পাব বিচাৰিছে, তেনেহ'লে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক, নহ'লে বছৰ দৃষ্টিত সদায় আপুনি বেয়া হৈ থাকিব পাৰে। এই ৰাশিৰ ছাত্ৰসকলে চিনেমা চাই নিজৰ সময় আজি অপচয় কৰিব পাৰে। জীৱনসংগীৰ ফালৰ পৰা আজি আপুনি মনত আঘাত পাব পাৰে, আপুনি যাৰ বাবে আজিৰ দিনটোত হতাশ হ'বও পাৰে। নমস্কাৰ বন্ধুসকল, ধন্যবাদ জনাইছোঁ সকলোকে। আপোনালোকে চাইছিল আছামিজ মেথড আৰু মই লৈ আহিছিলোঁ আপোনালোকৰ আজিৰ দিনটোৰ ৰাশিফল। বন্ধুসকল, যদি আমাৰ ভিডিঅ'সমূহ ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ ভিডিঅ'সমূহ ভৰপূৰ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, পুনৰ লগ পাম অহাকালিলৈ, আপোনালোকৰ অহাকালিলৈ ৰাশিফল লৈ। আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।